কোনে নিবিচাৰে তেওঁৰ চুলি কলা সুন্দৰ দীঘল কিচকিচিয়া হওক। বিশেষকৈ মহিলাসকল নিজৰ সৌন্দৰ্যতাৰ বাবে সদায় সচেতন আৰু এই সৌন্দৰ্যতা চুলিৰ ভূমিকা অপৰিসীম। আজিকালি ল'ৰাবিলাকো নিজৰ চুলিখিনিক লৈ বহুত সচেতন হোৱা দেখা যায়। গতিকে ক'বলৈ গ'লে চুলি আমাৰ সকলোৰে জীৱনৰ এটা মহত্বপূৰ্ণ অংগ। কিন্তু কেতিয়াবা কিছুমান কাৰণৰ ফলত আমাৰ চুলি সৰা সমস্যাৰ সৃষ্টি হয়। প্ৰদূষণ, ধূলি, ৰ'দ ইত্যাদি কাৰকে আমাৰ চুলিৰ যথেষ্ট অনিষ্ট সাধন কৰে। ফলত চুলি হৈ পৰে ৰুক্ষ, শুকান, দুৰ্বল আৰু সোনকালে সৰিবলৈ আৰম্ভ কৰে। আৰু লাহে লাহে আমি আমাৰ চুলিক লৈ ইমান সচেতন হৈ পৰোঁ যে বজাৰত উপলব্ধ সকলো ধৰণৰ শ্বেম্পু বা কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিওঁ। কিন্তু এই শ্বেম্পু আৰু কণ্ডিশ্যনাৰত থকা অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থবোৰে চুলিৰ সমস্যা আঁতৰোৱাৰ সলনি এই সমস্যাটো আৰু জটিলহে বনাই দিয়ে। ফলশ্ৰুতিত সময়ৰ আগতে আমাৰ চুলিৰ অকাল পক্কতা, চুলি সৰা, উফি ইত্যাদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এনে সমস্যা দূৰ কৰিবলৈ চুলি সৰা বন্ধ কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ ওপৰতে আজিৰ ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে। ভিটামিন চি আৰু যুক্ত খাদ্য যেনে আমলখি, জলফাই, চালাড ইত্যাদি সেৱন কৰিব লাগে। দৈনিক 6ৰ পৰা 8 ঘণ্টা শুব লাগে। মানসিক চাপ পৰীক্ষা কৰিব লাগে। চুলিত ৰাসায়নিক পদাৰ্থযুক্ত শ্বেম্পু, কণ্ডিশ্যনাৰ ইত্যাদি ব্যৱহাৰ নকৰি হাৰ্বেল শ্বেম্পু ব্যৱহাৰ কৰা উচিত। বেয়া হৈ যোৱা খাদ্য খোৱাৰ পৰা বা বাহী ভোজনৰ পৰা দূৰত থাকক। তথ্যখিনি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।